নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা মোক কমেণ্টত সুধিছিল যে আমি কেনেকৈ আখৰ ভাল কৰিব পাৰোঁ সেই বিষয়ে কিছু ক'ম বুলি আহিছোঁ। যে আখৰ ভাল কৰিব লাগে সেইটো জনাগতে নিজে জানিব লাগিব যে মোৰ আখৰ কোনটো পৰ্যায়ত আছে। যে মোৰ আখৰ একদম কোনো চিনি নাপায়, একদম বেয়া পৰ্যায়ত আছে, তেওঁ অলপ ভাল পৰ্যায়ত আছে। প্ৰথমতে সেইটো জানিব লাগিব যে মোৰ আখৰটো কোনটো পৰ্যায়ত আছে, তেতিয়া আমি পৰ্যায় ৱাইজ ভাল কৰি লৈ যাব পাৰোঁ। মই তোমালোকক মাত্ৰ দুটা টেকনিক ক'ম, যিটো টেকনিক ব্যৱহাৰ কৰি আখৰ ভাল কৰিব পাৰিব। প্ৰথম হৈছে যিসকলৰ আখৰ একদম বেয়া, তেওঁলোকে কি কৰিব, তেওঁলোকে ডেইলি অ আৰু ক খ লিখা আৰম্ভ কৰক। এনে আগৰ দৰে অবলাং লিখিলে কাম নাই। কেনেকৈ লিখিব লাগিব, যে কিতাপত যেনেকুৱাকৈ আছে, মানে কিতাপত অটো কেনেকুৱা আছে, কটো কেনেকুৱা আছে, একদম চাই লাহে লাহে লিখা টাইম লাগ বা ক খ অখান লিখাতে 10-15 মিনিট গুচি যায়, একো কথা নাই। অটো কেনেকুৱাকৈ আছে, কটো কেনেকুৱা আছে, তেনেকৈ নহয়, আৰম্ভ কৰক লিখা। তাৰপিছত কি কৰিবা, এখন কিতাপ পায় যে হাতৰ আখৰ লিখা কিতাপ, সেইখন কিতাপ কিনি আনি তাতে হাতৰ আখৰ লিখা কৰক। তাৰপিছত 15 দিন 1 মাহৰ ভিতৰত লক্ষ্য কৰিবা যে আখৰ ইমানখিনি ভাল হৈছে যাতে বেলেগে ধুনীয়াতে সুন্দৰমতে তোমাৰ আখৰখিনি বুজি পায়। আৰু কিছুমানে ক'ব যে মই এতিয়া আৰু আখৰ অ ক খ লিখিম নে, মই তেওঁলোকক কওঁ যে এইটো আমি সকলো বস্তু কৰিয়ে শিকোঁ। যদি তুমি ভাবিছা যে মই এতিয়া আৰু অ ক খ লিখিম, আগতে শিকিব লাগিছিল, কিয় শিকা নাই তুমি? কাৰ ভুল? তুমি শিকিব লাগিলে এতিয়া নহয় কেতিয়াও ডাঙৰ হ'লেও শিকিবই লাগিব, তেতিয়া আখৰ ভাল হ'ব। আৰম্ভ কৰক আজিৰ পৰাই, 1 মাহৰ পিছত নিশ্চয় তোমাৰ আখৰ ভাল হ'ব। আৰু ছেকেণ্ডটো হৈছে যিসকলৰ আখৰ ভাল, মানে কি এনে সকলো চিনি পায় কিন্তু ইমান ভাল নহয়, তেওঁলোকে কি কৰিব, তেওঁলোকে নিউজ পেপাৰ বা বাতৰি কাগজ এখন ল'ব পাৰে বা এখন কিতাপ ল'ব পাৰে। তাতে কি কৰিব, কিতাপখনৰ বাক্যটোৰ বা নিউজ পেপাৰ এখনত বাতৰি কাকতখনৰ বাক্যটোৰ তলে তলে যি হিচাপত লিখে যে অসমীয়া প্ৰতিদিন, মানে তাৰে তলত খালী ঠাই থাকে, সেই তাৰে তলত অসমীয়া প্ৰতিদিন সেনেকৈ ধুনীয়াকৈ তলত লিখি আৰম্ভ কৰক। তেনেকুৱাকৈ এখন বাতৰি কাগজ আনিলা, আনি কেনে কি কৰিব, সেই বাতৰি কাগজ হেডলাইনটোৰ লাইনবোৰৰ নহয় তলে তলে লিখা আৰম্ভ কৰক যে অসমীয়া প্ৰতিদিন, ধুনীয়াকৈ তাত যেনেকৈ আছে ইয়াতো তেনেকৈ লিখা আৰম্ভ কৰক। তাৰপিছত যি বাতৰি কাগজৰ হেডলাইনটো আছে তাৰে তলত দি লিখা আৰম্ভ কৰক। বাতৰি কাগজ অকল লিখিলেই নহ'ব, তাত চাব লাগিব যে অটো কেনেকুৱা আছে, কটো কেনেকুৱা আছে, সেইবোৰ চাই ইয়াতো লিখা আৰম্ভ কৰক। এনেকুৱাকৈ মাত্ৰ এমাহমান কৰক, নিশ্চয় দেখিবা আখৰ আগৰ তুলনাত বহুতখিনি ভাল হৈছে। মই নিজে এপ্লাই কৰি বহুতখিনি উন্নত পাইছোঁ, ভাল হৈছে মোৰো। বিভিন্ন ষ্টুডেণ্টক কৈছিলোঁ এনেকৈ লিখিব, আৰু তেওঁলোকে বহুত মানে ভাল হৈছে, সুফল পোৱা গৈছে এইটো প্ৰক্ৰিয়াৰ দ্বাৰা। মানে তেওঁলোকে বাতৰি কাকতখনৰ তলে তলে মাত্ৰ এমাহমান লিখা আৰম্ভ কৰিলেই নিজে ধৰিব পাৰিবা যে বৰ্তমান আৰু আগৰ আখৰৰ মাজত পাৰ্থক্য কি আছে। এই দুটা এপ্লাই কৰক। মানে কি, প্ৰথমটো হৈছে যিসকলৰ আখৰ একদম বেয়া, তেওঁলোকে কি কৰিব, অ আ ক খ এখন কিতাপ কিনি আনি ডেইলি অ আ ক খ এখন লিখা কৰক। তাৰপিছত হাতৰ আখৰৰ কিতাপ এখন পায়, সেইখন আনি তুমি লিখা কৰক। 1 মাহৰ ভিতৰত চাবা যে আখৰ ভাল হৈছে, তাতে ভাল হৈছে মানে সকলোৱে চিনি পায় আৰু যিসকলৰ ভাল আৰু তেওঁলোকে বহুত উন্নত কৰিব বিচাৰে, মানে কি আখৰ চিনি পায়, তেওঁলোকে আৰু অলপ ভাল কৰিব, তেওঁলোকে এইটোও কৰিব পাৰে, বাতৰি কাগজ এখন কিনি আনি তাৰে তলে তলে আখৰ লিখিব পাৰে। এনেকুৱা এইটো এপ্লাই কৰক, নিশ্চয় ভাল হ'ব। আৰু কমেণ্টত জনাবা কি পাৰ্থক্য পাইছে, ভাল হৈছে নে নাই, কমেণ্টত জনাই দিবা। আৰু যদি কিবা সুধিব লগা থাকে তেন্তে কমেণ্টত সুধিব পাৰা, মই তোমালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।